গুড মৰ্ণিং এভৰিৱান। আশা কৰোঁ সকলো ভালে আছে। মই আজি ওলাইছোঁ গুৰিজান হাইস্কুললৈ বুলি। এইফালে আকৌ গুৰিজান হাইস্কুলো পালোহি নহয়। মোক ইফালে এদিনৰ কাৰণে টিচাৰ হ'বৰ কাৰণে মাতিছিলে দেই। মানে বাজনী অহা নাছিলে, তাইৰ ঠাইত মোক দিছিলে। তো সেইকাৰণে স্কুললৈ বুলি আহিলোঁ। এইফালে আকৌ মিটিঙো আছিলে নহয়। এইফালে আকৌ মোকো এনেকৈ কাম অলপমান দিলে, ময়ো কৰি আছোঁ। এইফালে ছাৰজনো আহিছিলে, ছাৰজনো এনেকৈ ভাই লৈ আছিলে। এইফালে আকৌ ফটো দুখনমান মাৰি ল'লোঁ। ফটো মাৰি মানে আৰু এইফালে আকৌ স্কুলো ছুটি হ'বলৈ হৈছে নহয়। এনেকৈ স্কুল ছুটি হ'ল। এনেকৈ আমিও গৈ আছোঁ। আকৌ এইফালে আকৌ গুৰিজানলৈ ওলাইছোঁ, গুৰিজান ঘাটলৈ। এইফালে দেখিছে নহয়, ইমান ধুনীয়া লাগিছে। এইফালে বৰ্ডখনত দেখিছে নহয়, বৰ্ডটো ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন দিছে। লাহেকৈ বনাই আছে বাৰু, ইমান মানে ক্লিয়াৰ হোৱাকৈ নাই, লাহেকৈ বনাই আছে। অৰ্থাৎ ফটো মাৰিবলৈ হ'লে 20 টকাকৈ লয়। এইফালে আকৌ আমিও এনেকৈ ফটো শ্বুট কৰি মানে গৈ আছোঁ। এইফালে আকৌ ৰুমো পালেহি নহয়। যদি ভাল লাগে লাইক, ছাবস্ক্ৰাইব